নমস্কাৰ, মই ডক্টৰ দন্ত বিশেষজ্ঞ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুৰি দাঁত বিষালে কি কৰিব? গুৰি দাঁত যেতিয়া গজে সেই সময়ত যদি খুব বিষ হয় তেতিয়াহ'লে কি কৰিব তাৰে বিষয়ে আজি ভিডিঅ'টি ক'বলৈ ওলাইছোঁ। গতিকে যদিহে জানিব বিচাৰে আৰু আপোনালোকৰ কাৰোবাৰ যদি গুৰি দাঁত ওলাওঁতে যিটো থাৰ্ড মোলাৰ হয়, অকাল দাঁত বুলি কোৱা হয়, যিটো একেবাৰে শেষৰ দাঁত মানে গুৰি দাঁতটো যেতিয়া ওলায়, গুৰি দাঁতটো আমাৰ প্ৰায় 17 বছৰৰ পৰা 25 বছৰ বয়সত যদি ওলাবলগীয়া থাকে, সম্পূৰ্ণকৈ সি বাহিৰলৈ ধুনীয়াকৈ বাকী দাঁতবিলাক যেনেকৈ ওলায় তেনেকৈ গজি উঠে। আৰু যদিহে আপোনাৰ মুখৰ ভিতৰত স্পেচ নাথাকে, আপোনাৰ দাঁতত ইমানখিনি স্পেচ নাই যাতে দাঁতটো সম্পূৰ্ণকৈ ওলাই আহিব থিয়কৈ, তেনে ক্ষেত্ৰত আপোনাৰ সেই দাঁতটো সম্পূৰ্ণকৈ বাহিৰলৈ চিধাকৈ ওলাই আহিব নোৱাৰে, যাৰ ফলত বেঁকাকৈ থাকে। আৰু বেঁকাকৈ থকাৰ ফলত সি সম্পূৰ্ণকৈ ওলাই আহিব যেতিয়া নোৱাৰে তেতিয়াহ'লে খুব বিষ অনুভৱ হয় দাঁতটো গজাৰ সময়ত। আৰু যদিহে তেনেকৈ বিষ অনুভৱ হৈছে তেতিয়াহ'লে কি কৰা উচিত তাৰে বিষয়ে আজি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। যেতিয়া নতুন দাঁতটো অলপ অলপকৈ ওলাই আহে তেতিয়া প্ৰথমতে অকণমান এনেই বিষ হোৱা যেন লাগে, আকৌ নিজে নিজে ভাল হৈ যায়। তাৰপাছত আকৌ যেতিয়া ছেকেণ্ড টাইম ধৰক 1-2 মাহৰ পিছত বা আকৌ কি হয় যেতিয়া আৰু অলপ গজি উঠে তেতিয়াহ'লে আকৌ বিষ আৰম্ভ হয়। ঠিক তেনেকুৱা যদি আপোনালোকৰ হৈ আছে তেতিয়াহ'লে আপোনালোকে ডেইলি ৰাতি কুহুমীয়া গৰম পানীত নিমখ দি পেলাই কুলকুলি কৰিব। ৰাতি সদায় ব্ৰাছ কৰিব, দিনত যি খালেও লগে লগে কুলকুলি কৰিব। ৰাতি সদায় ব্ৰাছ কৰিব, দিনত দুবাৰকৈ ব্ৰাছ কৰিব, ৰাতিপুৱা এবাৰ, ৰাতি শোৱাৰ আগতে ব্ৰাছ কৰিব। ব্ৰাছ কৰাৰ পাছত মাউথৱাছ, যিটো মেডিকেটেড মাউথৱাছ হয়, ফাৰ্মাচীৰ পৰা আনি ইউজ কৰিব পাৰে। আদাৰৱাইজ আপোনাৰ যদি সেইটো এভেইলেবল নাই আপোনাৰ ঘৰত তেতিয়াহ'লে কুহুমীয়া গৰম পানীত নিমখ দি পেলাই আপুনি ডেইলি যদি ধুনীয়াকৈ মাউথৱাছ কৰে তেতিয়াহ'লে সেই দাঁতটো কি হয়, যেতিয়া সম্পূৰ্ণকৈ দাঁত এটা ওলাই আহিব নোৱাৰে তেতিয়াহ'লে সেই দাঁতটো চাৰিওফালে আলুত ইনফেকশ্যন হয়। আলুত ইনফেকশ্যন হোৱাৰ লগে লগে আলুটো ফুলি উঠে আৰু খুব বিষ কৰে। কেতিয়াবা এনেকুৱা পৰ্যন্ত হৈ যায় য'ত গালখন ফুলি উঠে, নাইবা মুখখন খোলাত খুব অসুবিধা হয়, নাইবা খোৱা বোৱাত অসুবিধা হয়, লাহে লাহে মুখখন কি হয় খুলিব পৰা নাযায়, নাইবা যিটো ছাইডে হৈছে সেইটো ছাইডে অত্যন্ত বিষ হয় আৰু একেবাৰে কাণ আৰু মূৰলৈকে পায়গৈ। সেই গতিকে যদিহে আপোনাৰ দাঁতটো ওলাইছে আৰু তেনেক্ষেত্ৰত অলপ বিষ হোৱা যেন লাগিছে তেতিয়াহ'লে লগে লগে আপুনি কুহুমীয়া গৰম পানী নিমখ দি পেলাই কুলকুলি কৰিব লাগে। আৰু এতিয়া বৰ্তমান যদি কাৰোবাৰ হৈ আছে তেতিয়াহ'লে 3-4 বাৰকৈ এটলিষ্ট কুলকুলি কৰিব লাগে। আৰু যদি বেছি হৈছে, সহ্য কৰিব নোৱাৰা ধৰণৰ বিষ হৈছে, দাঁতৰ আলুৰ পৰা পুজ ওলাইছে, তেজ ওলাইছে, দাঁতৰ আলুটো পূৰা ফুলি আছে, কোমল হৈছে, পকি গৈছে, তেনে ক্ষেত্ৰত কিন্তু আপুনি ডক্টৰৰ তাতে গৈ দন্ত বিশেষজ্ঞৰ ওচৰত গৈ এবাৰ পৰামৰ্শ লওক। আৰু তেওঁ যেনেকৈ আপোনাক মেডিচিন দিব, তাতে লগাবলৈ কাৰণে মলম দিব আৰু কুলকুলি কৰিবৰ কাৰণে মাউথৱাছ দিব, সেই গোটেইখিনি যদি আপুনি ধুনীয়াকৈ মানি চলে তেতিয়াহ'লে আপোনাৰ সেই প্ৰব্লেমটোৰ পৰা ঠিক কৰিব পৰা যাব। আৰু এখন এক্সৰে এডভাইচ কৰিব আপোনাক, এখন এক্সৰে যিখন OPG বুলি কোৱা হয়, অৰ্থ'পেণ্টমোগ্ৰাম, তাতে ধুনীয়াকৈ এক্সৰেখনত ধুনীয়াকৈ দাঁতটো কেনেকুৱা পজিশ্যনত আছে গোটেইখিনি কথা গম পোৱা যাব যে দাঁতটো সম্পূৰ্ণকৈ গজি উঠিবনে নাই, নে দাঁতটোৱে বাৰে বাৰে এনেকৈ প্ৰব্লেম দি থাকিব নেকি, কি কৰিব লাগিব, কি ট্ৰিটমেণ্ট হ'ব ইয়াৰ, সেই সকলোবিলাকৰ বিষয়ে আপোনাৰ দন্ত বিশেষজ্ঞগৰাকীয়ে এক্সৰেখন চোৱাৰ পাছত আপোনাক বুজাই দিব। আৰু সেই অনুসৰি আপুনি যদি দাঁতটো উঠাই দিবলৈ কয় তেওঁ তেতিয়াহ'লে উঠাই দিলে আপোনাৰ কাৰণে ভাল হ'ব। কাৰণ নহ'লে বাৰে বাৰে আপোনাৰ প্ৰব্লেম দি থাকিলে আপুনি নিজেহে কষ্ট পাব। এতিয়া চাগে আপোনালোকে বুজি পালে যে নতুনকৈ যিটো লাষ্টৰ থাৰ্ড মলাৰ হয়, সেই থাৰ্ড মলাৰ গজাৰ সময়ত যদিহে বিষ হয় বা অলপ বিষ হৈছে, সহ্য কৰিব বিষ, তেতিয়াহ'লে আপুনি কি কৰিব, নাইবা যদি খুব বেছি বিষ হৈছে তেতিয়াহ'লে আপুনি কি কৰিব, ডক্টৰৰ ওচৰত যাব নে নাযাব, কি কৰা উচিত, কি ট্ৰিটমেণ্ট হ'ব, সেই গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকৰ যদি আৰু কিবা কনফিউজন আছে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব। আৰু যদি কোনোবাই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। আৰু আপোনালোকৰ কোনোবাই প্ৰথমবাৰ যদিহে চাইছে তেতিয়াহ'লে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই দিয়া ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে সময়মতে পাই থাকে আৰু কিছুমান ডেণ্টেল ৰিলেটেড কথা আপোনালোকে যাতে জানিব পাৰে। শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে। তেতিয়ালৈকে আপোনালোক সুস্থ থাকক, সবল থাকক, তাৰে কামনাই আজিলৈ আহিছোঁ।